কৰো আপোনালোক সকলে ভালে আছে মানে মই আজি বিশেষ এটা কাৰণত আহিলো মানে আজি মই এটা ফাৰ্স্ট মানে মোৰ এইটো ফাৰ্স্ট ব্লগ হয় তেনেকৈ বহুত দিন আগৰ পৰা ভিডিঅ' বনাম বুলি ভাবি থকা হৈছিল যদিও মানে বনা হোৱা নাছিল তো আজি ভাবিলোঁ বনাই দিওঁ নে কি কয় তো এইটোৰ কাৰণে ভিডিঅ'টো মানে বনালোঁ আৰু এইটো মোৰ ফাৰ্স্ট ব্লগ হয় তো মই ইমান তেনেকৈ বিশেষ নাজানো কেনেকৈ বনাব লাগে ভিডিঅ' কেনেকৈ এডিটিং কৰা হয় বা কেনেকৈ কি কৰে নাজানো আজি মানে এটা সৰুকৈ এটা মানে আমি খানা খাম তেনেকৈ ভিডিঅ' বনোৱাৰ কোনো প্লেনিং নাই তো এতিয়া আমি মানে বজাৰলৈ যাম মোৰ ফ্ৰেণ্ডছবিলাক মানে আহিছে সকলোৱে আহি পাই তো এতিয়া আমাৰ ফ্ৰেণ্ডছবোৰ দেখাই দিওঁ আমি কাৰণে আজি কি কৰিম সকলোৱে হাই কৈ দিয়া দেই খানা প্লেনিং কৰিছোঁ আৰু সেইটো আমি সকলোৱে যাতে খাম খানাটো মানে আজি কেনেকৈ হ'ব এতিয়া আমি বজাৰলৈ যাম চব বজাৰ কৰিম বনাম তাৰপিছত খাম দেখিব পাৰে আমি সকলোৱে এতিয়া ওলাইছোঁ বজাৰ কৰিবলৈ তো ভিডিঅ'টো চাই থাকিব আপোনালোকে গৈ আছোঁ বজাৰ কৰিবলৈ এইজনী আমাৰ স্কুটি ড্ৰাইভাৰটো আমি পিছত উঠিছোঁ আকৌ এইখন আমাৰ ফেমাছ মানে নিকিতা আমি তিনিজনী এতিয়া গৈ আছোঁ বজাৰলৈ কেনেকুৱা লাগিছে বজাৰলৈ আহি কেনেকুৱা অনুভৱ আমি এতিয়া চব্জি বজাৰ গৈ আছোঁ এইকেইটা পিছত এদিনটা আমি এতিয়া বজাৰলৈ শুনিছোঁ দেই বেছি ভাল নালাগে কিন্তু মিঠাই মাংস ল'বি নেকি মাংস চিকেন এই দুজনী মোক লেবেল দেখাই আগত গৈছে মাছ আলু পিঁয়াজ আজি মানে মনখন একদম ফুল হ'ব যেন পাইছোঁ আৰু কি মাংস আছে কৈ দিয়া আকৌ ফাইনেলি আমাৰ বজাৰ কৰা হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ চলাবলৈ ৰেডি আমাৰ বাইদেউজনী স্কুটিত তলা খুলি আছে চাবি ফুৰাই আছে এতিয়া গৈ আছোঁ লাহেকৈ পাই যাম সেইকেইটা আগত বান্দৰ তো আমি আহি পালোঁ এই গৰমত গেলা গৰমত বহুত গৰম লাগিছে বজাৰ পৰা আহি আমাৰ অৱস্থা বেয়া হৈছে মানে কম দামী মোবাইল ফাঁচি যায় এনেদৰে মাজা ভাগাই থকা হৈছে কিবা তোৰ কি কৰিলি তোৰ বিলাক নেকি পাতাই তোমালোকে ইয়াত এনেকৈ জোৰ আছে এইখিনি গহৰি আমাৰ জলকীয়া 10 টকা জলকীয়া পিচি আছে এনেদৰে গাহৰি মাংস এতিয়া আমাৰ ওৰাংগ ইয়াতে পিঁয়াজ দি আছে আমাৰ মাংস হৈ আছে লাহেকৈ আৰম্ভণি নেহা ব্লগত বন্দনা মাংস বনি আছে কেৰাহীত জ্যোতিকা এনেদৰে মাংস এইখিনি আমাৰ গাহৰি মাংস ইয়াতে ভাত বনি আছে ইয়াতে মাংস দি আছে এতিয়া আমাৰ গাহৰি ৰান্ধনি হ'ব ন তো এনেদৰে আমাৰ খানাৰ কাৰণে ৰেডি হৈ গ'ল খাবলৈ ৰেডি এইখিনি ওৰাংগ বনাইছে
এতিয়া আজি আমাৰ এইটো খানা তাৰমানে লাষ্ট ছেমিষ্টাৰৰ খানা তাৰমানে এইটো শেষ আমাৰ এতিয়া তাৰমানে এইবোৰ আমাৰ আজিৰ অতিথি আৰু এইবোৰ খানা খোৱা প্লেয়াৰ এটা আছে আমাৰ মিষ্টাৰ ৰঙৈ দেখা নাপায় তো খোৱা আৰম্ভ কৰক সকলোৱে আমাৰ বৰ্তমান খোৱা লোৱা চলি আছে তো কেনেকুৱা লাগিছে ভাত আঞ্জা ক'ব আৰু আমাৰ একো আইটেমেই নাই আমাৰ কম বস্তুবোৰ ইমান আছে কিন্তু খাই ভাল লাগে আৰু জলকীয়া জোলৰ কাৰণে আমাৰ ইয়াত বহুত কাজিয়াৰ সৃষ্টি হৈছে আমাৰ খাৱা কামোৰা লাগি আছে এই বেচেৰাকেইটা পানী খাই আছে গলত ভিজিছে মানে ইহঁতৰ ডাঙৰকৈ মাংস টুকুৰা সোমাই গৈছিল এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ আজিৰ কাৰণে এইখিনিয়ে আপোনালোকে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব কিনো বিজুলী চাৱনি মন হৰিলা লাহৰি প্ৰেমৰ বাটেৰে আলৈ গাগৰি